হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভালেই চাগে। গতিকে ময়ো আছোঁ কিবাকৈ জীয়াই। গতিকে মই আছোঁ দীপেন, আপোনালোকৰ প্ৰিয় চেনেল দীপান দাসৰ পৰা। গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ যে অসমৰ যিবোৰ ইউটিউব চেনেল আছে, মানে মোৰ লগতো সামৰি লৈ কথাটো কৈছোঁ যিবোৰ ইউটিউব চেনেল আছে অসমৰ, গতিকে কিয় গ্ৰ' কৰিব নোৱাৰে সোনকালে, কিয় বা কিবাটো কাৰণ আছে বা কিয় গ্ৰ' কৰিব নোৱাৰে এই চেনেলখন। গতিকে এই ভিডিঅ'টোত ইয়াৰ বিষয়ে দুটা তিনিটামান কাৰণ ক'ম। গতিকে এই ভিডিঅ'টো আপোনালোকে যদি জানিব বিচাৰে আৰু কাৰণসমূহ, গতিকে স্কিপ নকৰি শেষলৈ চাই থাকিব। গতিকে প্ৰথম কথাটো হ'ল যে আমাৰ যিবোৰ অসমৰ ইউটিউব চেনেলৰ কণ্টেণ্ট আছে, সেই কণ্টেণ্টসমূহ ল' কণ্টেণ্ট কি কণ্টেণ্টসমূহ চাব লগা ভিডিঅ' নহয়। কথাটো বুজি পাইছে? মানুহবিলাকে সেই কণ্টেণ্টসমূহ চাব নিবিচাৰে, আৰু চাব নিবিচাৰৰ বাবে গতিকে সেই ভিডিঅ'টো ভিউ নহয়, বা তাতে আপোনাৰ ভিউ বুলি ক'লে ৱাটচ টাইম, গতিকে এইসমূহ নোহোৱাৰ লগে লগে আপোনালোকৰ ভিডিঅ'বিলাক গ্ৰ' নহয়। ভিডিঅ'বিলাক গ্ৰ' নোহোৱা কি, চেনেলটো গ্ৰ' নহয়। এইটো এটা প্ৰথম কাৰণ বুলি ক'ব পাৰি। আৰু 2 নম্বৰ কাৰণটো হ'ল যে যিবোৰ আপোনালোকৰ কণ্টেণ্টসমূহ ঠিকে আছে, কণ্টেণ্টসমূহ একদম ফাৰ্ষ্ট ক্লাছ কণ্টেণ্টেই দিছে আপোনালোকে ভিডিঅ'টো, কিন্তু আপোনালোকৰ সেই কণ্টেণ্টটো যিটো তাৰ এক্সপ্লেইনখিনি আপোনালোকে ভালদৰে বুজাব পৰা নাই। ভালদৰে বুজাব নোৱাৰিলেতো আপোনালোকে মানুহবিলাকেতো বুজি নাপাব, আৰু ভিডিঅ'বিলাক নাচাব কোনো। ভিডিঅ'বিলাক নাচালে যদি আপোনালোকৰ ভিডিঅ'টোৱে নাচায়, ভিউ নহ'ব, ৱাটচ টাইম নহ'ব, ঠিক তেনেদৰে সেই আগৰ কথাটোৰ দৰে এই ভিডিঅ'বিলাক আপোনালোকৰ গ্ৰ' নহ'ব। চেনেলটো ঠিক তেনেদৰে চেনেলটো এতিয়া গ্ৰ' নহ'ব। মানুহটো বুজি নাপালে কিয় চাব ভিডিঅ'বোৰ? বুজি পোৱা ভিডিঅ'বোৰে চাব। গতিকে সেইটো এটা কাৰণ বুলি ক'ব পাৰি। আৰু 3 নম্বৰ কাৰণটো একদম চিম্পুল কাৰণ, যিটো চাব ফৰ চাব। যিসকলে ইউটিউবত ভিডিঅ' বনাই সকলে জানেই যে চাব ফৰ চাব ছাবস্ক্ৰাইবাৰৰ এটা শ্বৰ্ট ফৰ্ম। চাব ফৰ চাব কি? ছাবস্ক্ৰাইব ফৰ ছাবস্ক্ৰাইব, মোক ছাবস্ক্ৰাইব কৰিব, আপোনাৰ চেনেলটো মই ছাবস্ক্ৰাইব কৰি দিম। ঠিক তেনেকৈ একদম চিম্পুল কথা এইটো। কি ধৰি লওক কোনোবা এজন লগৰ, মোৰে ধৰি লওক কোনোবা এজন লগৰ ইউটিউব তাৰ চেনেল আছে, তেতিয়া তাক কাম দিয়ে, ভাই মোৰ চেনেলটো অলপ চাই দিবি না, মই গতিকে তোৰটো চেনেলটো মই চাই দিম অলপ। কথাটো একদম চিম্পুল। গতিকে তেখেতে এনেকৈ ছাবস্ক্ৰাইব কৰিব, মোৰো চেনেলটো ছাবস্ক্ৰাইব হৈ থাকিব। কিন্তু ইয়াতে এটা কথা আছে, আপোনালোকৰ ছাবস্ক্ৰাইব হ'ব, কিন্তু যিটো ৰিয়েল ছাবস্ক্ৰাইবাৰ বা ৰিয়েল ৱাটচ টাইম বা ৰিয়েল ভিউ, সেইটো আপোনালোকৰ নহ'ব। কথাটো কেনেকুৱা বুজাই দিছোঁ আপোনালোকক। ধৰি লওক আপোনালোকৰ এটা চেনেলত কাৰোবাৰ 500টা ছাবস্ক্ৰাইবাৰ আছে, চিম্পুল কথা দেই, 500টা ছাবস্ক্ৰাইবাৰ আছে। তেতিয়া তাতে আপোনালোকৰ 200টা ৰিয়েল ছাবস্ক্ৰাইবাৰ, ৰিয়েল যিটো আপোনালোকৰ ভিডিঅ' দিলে সেই 200টা মানুহে চাই, বা সেই 200টা মানুহ চায় আৰু, বা 200টা ভিডিঅ' আপোনালোকে ডেইলি আৰু যিটো কথা ক'লোঁ আৰু সেই বাকী যি 300টা ছাবস্ক্ৰাইবাৰ থাকে, সেই 300টা ছাবস্ক্ৰাইবাৰ আপোনালোকৰ এনেই চাব কৰা, এনেই ছাবস্ক্ৰাইব কৰি থৈছে, কৰিব লাগে কৰি থৈছে, ভিডিঅ'বিলাক নাচায়। গতিকে তেতিয়া কি হয়, সেই 300টা যিটো ছাবস্ক্ৰাইবাৰ আছে, সেইটোৰ একো তাৰ মিনিঙে নাই। ছাবস্ক্ৰাইবাৰ আছে নাই, এইটো একো মিনিং নাই। এনেই আছে, শ্ব' কৰি আছে ছাবস্ক্ৰাইবাৰ, কিন্তু তাতে ভিডিঅ'বিলাক নাচায়। এতিয়া কি হ'ল কথাটো, যিটো আপোনালোকৰ ছাবস্ক্ৰাইবাৰ থাকে, যিটো থাকিব লাগে, আপোনালোকৰ 200টা চাই আৰু বাকী 300টা এনেই পৰি আছে, তেতিয়াহ'লে আপোনালোকৰ এই যিটো ইউটিউব যিটো ভিডিঅ' আপলোড দি আছে, ইউটিউবে এতিয়া গম পাই যায় যে এই চেনেলটো ভিডিঅ'বিলাক কাম নাই, এনেই ছাবস্ক্ৰাইবাৰ আছে কিন্তু ভিডিঅ' নাচায়, কিয়? কিবাটো কাৰণ আছে। গতিকে এইটো ভাবে যে এইটো ভিডিঅ'বিলাক ইমান কোৱালিটি ভাল নহয়, বা তাৰ ভিডিঅ' যিটো কোৱান্টিটি একো কাম নাই আৰু এতিয়া ইউটিউবে এই ভিডিঅ'বিলাক ভাইৰেল কৰি নিদিয়ে। ভাইৰেল কৰি নিদিয়াৰ ফলততো বেলেগবিলাকে নাপায়। বেলেগ আপোনালোকৰ যিখিনি লগৰ আছে, লগৰ বন্ধু বা আপোনালোকৰ যিখিনি ওচৰ চুবুৰীয়া আছে, সেইখিনিয়ে গম পাব যে চেনেলটো চাই থাকিব। কিন্তু ভাইৰেল বুলি যিটো কয়, ভাইৰেল কি আৰু, বাহিৰৰ কিছুমান মানুহ, বাহিৰৰ কি অসমৰে যিখিনি বুজি পায়, অসমীয়া হয়, সেইখিনিয়ে নাপায়। তেতিয়াতো আপোনালোকৰ চেনেলটো গ্ৰ' নহয়। বা মোৰ চেনেলটোৰ কথা কৈছোঁ, গতিকে মোৰ চেনেলটো কেইটা বৰ বেছি 30টা 40টা ভিউ হয়। গতিকে 30-40টা ভিউ কি হ'ব, একো নহয়, এনেই দি আছোঁ, ভিডিঅ' দিব লাগে দি আছোঁ আৰু। গতিকে এইটো এটা কাৰণ বুলি ক'ব পাৰি, চাব একো তাত মিনিং নাই। আৰু 4 নম্বৰ কাৰণটো হ'ল যে আপোনাৰ থাম্বনেইল, যিটো ভিডিঅ'ত থাম্বনেইল বুলি কয়, যিসকলে ইউটিউব
ভিডিঅ' বনাই কৰি গমেই পাইছে থাম্বনেইল মানে কি যিটো মানে ইউটিউবৰ ভিডিঅ'ৰ যিটো প্ৰথম যিটো ফ্ৰণ্ট যিটো স্ক্ৰীন বুলি ক'ব পাৰি এইটো থাম্বনেইলটো মানে আপোনালোকে যদি ভিডিঅ'ৰ কোৱালিটি মানে ভিডিঅ'টো যদি ভালকৈ বনাইছে সুন্দৰ মানে একদম কণ্টেণ্টটো বঢ়িয়া বনাইছে কিন্তু থাম্বনেইলটো যদি একদম কিবাকৈ দি থৈ দিছে আৰু মোৰো ভিডিঅ'ত মই কেইটামান চাইছোঁ থাম্বনেইল বা এনেই দি থৈছোঁ মানে থাম্বনেইলৰ আগত মানে ভিউ নাই নে কিবা ভিউ নাই মানে গতিকে থাম্বনেইলটো মানে একদম ফাৰ্ষ্ট ক্লাছ থাম্বনেইল দিব লাগে থাম্বনেইলটো চাইহে মানে আমি ভিডিঅ'বিলাক চাওঁ থাম্বনেইলটো যদি এনেই কিবা আৰু জাবৰং দি থৈ দিয়ে মানে তেতিয়া নাচায় মানে এনে এটা উদাহৰণ দিব পাৰি ধৰি লওক আপোনালোকে এটা কেকৰ কথা কৈছোঁ ধৰি লওক কোনোবাই এটা কেক বনাইছে এই কেকটো মানে একদম মানে নতুন আৰু নিউ মানে কেক বনাইছে আৰু মানে মানুহ ইমান জনা হোৱা নাই যেতিয়া মাৰ্কেটত সেইটো কেকটো আহিব প্ৰথম এতিয়া সেই কেকটোৰ যিটো মানে পেকেটটো তাৰ এটা পেকিং থাকিব নহয় পেকেটটো এই মানে কেকটো যিটো পেকিং থাকিব সেই পেকিংটো মানে সুন্দৰভাৱে তাতে মানে উপস্থাপন কৰিব লাগিব মানে পেকেটটো ভিডিঅ'ৰ ক্ষেত্ৰত যেনেকৈ ইউটিউবৰ ভিডিঅ'ৰ ক্ষেত্ৰত থাম্বনেইল গতিকে এই কেকৰ ক্ষেত্ৰত এইটো এটা মানে থাম্বনেইল বুলি ক'ব মানে পেকেটটো এটা থাম্বনেইল বুলি ক'ব পাৰি মানে পেকেটটো যদি ভালকৈ নবনায় তেতিয়াহ'লে সেই কেকটো মানুহে নাখাব মানে সেইটো নাচাব আৰু মানে এইটো ফাল্টু কেক কি আল্টু ফাল্টু পেকেট একো কাম নাই গতিকে সেইটো পেকেট নাখাব তাৰ পৰা মানে তাৰ চেলিং কমি যাব মানে কি এইটো বন্ধ হোৱাৰ নিচিনা হৈ যাব ঠিক তেনেকৈ ইউটিউবৰ ক্ষেত্ৰত এইটোৱে নাই কথা গুৰুত্বপূৰ্ণ কথা আৰু থাম্বনেইল চাই মানে ভিডিঅ' চাই গতিকে থাম্বনেইল দিয়াৰ লগে লগে ভিউ আহি গ'ল এনেকৈ মানে ৱাটচ টাইম আহি গ'ল আৰু এইটো কথা নহয় যে বোলে ভিডিঅ'ত কিবা বেলেগ মানে ভিডিঅ'ৰ বস্তুটো বেলেগ আৰু আপোনালোকে থাম্বনেইলটো বেলেগ যে এনেকুৱা নহয় ভিডিঅ'ৰ লগত ৰিলেটেড থকা থাম্বনেইল দিলেহে মানে বেছি ভাল আৰু এইটো গতিকে থাম্বনেইলটো গ'ল এতিয়া কিমান নম্বৰ আহিল 4 নে 5 গতিকে 5 চাগে গতিকে 5 নম্বৰ কাৰণটো হ'ল যে ইনকাম বুলি ক'ব পাৰি মানে ইউটিউবৰ পৰা পোৱা লাখ টকাৰ ইনকাম মানুহে ভাবে যে ইউটিউবত ভিডিঅ' বনাই বাপৰে লাখ টকা কামাব পাৰে এইটো কিন্তু বহুত ভুল ধাৰণা যিসকলে ভাবিছে কাৰণ চাওক ইউটিউবত ভিডিঅ' বনাব পাৰে মানে ভিডিঅ' বনাই যে লাখ টকা মানে পায় এইটো একদম মানে মিছা কথা কাৰণ চাওক এইটো কথা আপোনালোকৰ হিন্দী চেনেল কিছুমান আছে যিসকলে মানে লাখ টকা বুলি ক'ব পাৰি সিহঁতে ইনকাম কৰি আছে সিহঁতসকলৰ কথাটো বেলেগ বা আমাৰ কথাটো বেলেগ আমাৰ কিমানটা ভিউ বৰ বেছি 30-40টা ভিউ আহে আৰু কেতিয়াবা 10টা ভিউ আহে গতিকে ইনকামৰ ক্ষেত্ৰত যদি মানে সেই ভিডিঅ'ৰ মানে ইনকাম কৰিম বুলি যদি ইউটিউবত আহে এইটো মানে একদম ভুল ধাৰণা কাম নাই আৰু এইটো এনেই আৰু মানে মই প্ৰথমতে আহিছিলোঁ মানে ইনকাম কৰিম বুলি মানে কি আৰু ইনকাম হ'ব কিবা এটা হ'ব আহিছিলোঁ ইউটিউবত কিন্তু এতিয়া গম পালোঁ যে ইউটিউবৰ জগতখন মানে ইমান সহজ নহয় মানে একদম কষ্টকৰ মানে কি তাৰ যিবিলাক ষ্টেপ সেই ষ্টেপবিলাক ফ'ল' কৰিব লাগিব ষ্টেপ মানে ডেঞ্জাৰ ষ্টেপ মানে কি 1000 ছাবস্ক্ৰাইবাৰ হৈ যাব লাগিব তাৰপৰা 1 বছৰৰ ভিতৰত আৰু 4000 ঘণ্টা 100-200 ঘণ্টা নহয় 4000 ঘণ্টা ৱাটচ টাইম হ'ব লাগিব ধেমালি কথা নেকি 4000 ঘণ্টা যদি ভিডিঅ'ত কনভাৰ্ট কৰে কিমান হ'ব 2,40,000 মিনিট তাতে ইমান মিনিট ধেমালি কথা নেকি আকৌ এই আমাৰ অসমীয়া ভিডিঅ'ত কিমানে চাব গতিকে এইটো এটা কাৰণ বুলি ক'ব পাৰি মানে এইটো মই ইনকামৰ কথা ক'লোঁ ইনকামৰ ক্ষেত্ৰত নাহিব ইনকামৰ ক্ষেত্ৰত আহিলে আপোনালোকে ইনকামতহে গুৰুত্ব দিব কিন্তু ভিডিঅ'ত গুৰুত্ব নিদিয়ে যদি আপোনালোকে ভিডিঅ' কণ্টেণ্ট দিয়ে সেইটো পিছত সদায় ইনকাম হয় নহয় সেইটো দি থাকিলে আপোনাৰ হৈ যাব পাৰে যদি বাই চান্স ভিডিঅ' ভাইৰেল হ'ল বা এনেকুৱা আৰু ভাল ভিডিঅ' দিয়ে যদি ভাইৰেল হৈ যায় হৈ যাব পাৰে গতিকে এইখিনি সৰু সুৰা দুটামান কাৰণ আৰু এইবিলাকতো আছে কিছুমান টাইটেল টেগ বা এইবিলাকতো আছে ডেছক্ৰিপশ্যন এইবিলাকতো আৰু চিম্পুলকৈ দিব লাগিব যিটো ভিডিঅ'ৰ লগত ৰিলেটেড টাইটেল বা টেগ দিবই লাগিব তেতিয়াহে বোলে নেকি আৰু ভাইৰেল হয় ভিডিঅ'বোৰ আৰু একেবাৰে শেষৰ কাৰণটো হ'ল মানে যে যিবোৰ মানে আমাৰ অসমীয়া চেনেলে যিবোৰ কণ্টেণ্ট বনায় ধৰি লওক কিছুমান আছে যেনেকুৱা ধৰি লওক হাউ টু গ্ৰ' ইউটিউব চেনেল বা হাউ টু এড থাম্বনেইল অন ইউটিউব গতিকে এই ধৰি লওক কণ্টেণ্টসমূহ বনালে এই কণ্টেণ্টসমূহ যদি কোনোবাই ভিডিঅ' বনালে এজনে বা অসমীয়া কোনো ইউটিউবাৰে গতিকে যিজন মানুহে বনাইছে বা মানে যিজন মানুহে বনাইছে সেই মানুহজনে হয়তো আগতেই কোনোবা হিন্দী চেনেলৰ পৰা চাই থৈ দিছে আৰু চাই থৈ কিনে তেওঁ এই নিজৰ কামখিনি কৰিছে মানে কিমানজন অসমীয়া ইউটিউবাৰ আছে মানে কিমানজনে অসমীয়া আজিকালি চেনেল চায় গতিকে সকলোতে হিন্দীয়ে চেনেল চায় গতিকে সেইবাবে অসমীয়া চেনেলবোৰ মানে ভাল কণ্টেণ্ট বনালেও কিছুমান এনেকুৱা মানে হিন্দী চেনেলবোৰকহে মানে ইয়াতে প্ৰাধান্য দিছিল হিন্দী চেনেলবোৰৰ পৰা চাই মানে
সিহঁতৰ নিজৰ কাহিনী কৰে। গতিকে এইটো এটা কাৰণ হ'ব পাৰে যে মানে কণ্টেণ্টৰ ওপৰত, যে আমাৰ অসমীয়া চেনেলৰ কণ্টেণ্টবিলাক আগতেই মানে মানুহবিলাকে চাই থৈ দিয়ে। গতিকে এইটো এটা কাৰণ হ'ব পাৰে। গতিকে আৰু এটা কথা কৈ দিওঁ, কিছুমান আমাৰ অসমৰ ডাঙৰ ডাঙৰ ইউটিউব চেনেল আছে, যেনেকুৱা দীপ বৰুৱা, তেজৰা, এইবোৰৰ মানে কি ক'ম, সেইবিলাকৰ কথা ক'ব জনাই না মই, সেইবিলাকত বা চানি গল্ডেন, এইবোৰতো বহুত ভিডিঅ' মানে কি ক'ম আৰু, সিহঁতৰ মানে সিহঁত গ্ৰ'থ হোৱা এটাই কাৰণ, মেইন কাৰণ টেলেণ্ট আছে সিহঁতৰ, মানে ভিডিঅ' এটাত টেলেণ্ট বা তেলচুৰাৰ যিটো কমেডি, তেনেকুৱা কমেডি নায়ে বনাব পৰা নাই, বা চানি গল্ডেন আৰু অলাকৃতি বহুতো আছে নেকি, টেলেণ্ট বুলি ক'ব পাৰি। আমাৰতো কি টেলেণ্ট, এনেই ক'ৰবাত এটা ভিডিঅ' বনাই এটা টপিক লৈছোঁ বা নেটত চাৰ্চ কৰিছোঁ, তাৰপিছত বনাই দিছোঁ, সেইটো আৰু টেলেণ্ট বুলি ক'ব নোৱাৰি না। গতিকে এতিয়া তেজপুৰতো কমেডি এটা টিম আছে, ধুনীয়াকৈ ভিডিঅ'টো বনায়, বহুত সিহঁতৰ মানে ছাবস্ক্ৰাইবাৰ, বা ডিম্পুৰে 7 লাখ নিব এনেকুৱা ছাবস্ক্ৰাইবাৰ। সিহঁতসকলতো আৰু কি আৰু, ডিম্পু এতিয়া ভগৱানে, ডিম্পু দা এতিয়া ইউটিউবৰ ভগৱান বুলি ক'ব পাৰি আমাৰ অসমত। গতিকে এইখিনি আপোনালোকক ক'ব বিচাৰিলোঁ আৰু সৰু সুৰাকৈ দুটামান কাৰণ। গতিকে মোৰো একে গতি, মোৰো ইউটিউবত ভিউ নাই, ছাবস্ক্ৰাইবাৰ নাই, একে কথা, ৱাটচ টাইম নাই, সেইকাৰণে বনাবলগীয়া বনাই আছোঁ। আৰু ইউটিউবত মানে ভিডিঅ'বিলাক দিয়া এটা মানে ইনকাম নকৰিলে এটা মানে আপোনালোকৰ ফাইদা হৈ যায় কি, ভিডিঅ'বিলাক আপোনালোকৰ কিবা যদি মানে ঘৰৰে যদি আপোনালোকৰ ভিডিঅ' দিয়ে, আপোনালোকৰ ফেমিলিৰ বা এনেকুৱা এই ভিডিঅ'সমূহ মানে পিছলৈ এই ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে। চাওক, বোলে আপোনাৰ ল'ৰা ছোৱালীকে আপুনি চাব পাৰে, চাওক এতিয়া আমাৰ এনেকুৱা আছিল, আমাৰ সৰু কালতে এনেকুৱা আছিল। গতিকে এইখিনিয়ে ক'ব বিচাৰিলোঁ আপোনালোকক। গতিকে ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, আৰু যদি কিবা ভুল হয় কমেণ্টত জনাই দিব। আৰু মই ভিডিঅ'টো একদম ষ্টাৰ্টিঙৰ পৰা যেনেকুৱাই কৰি আছোঁ, মই পূৰা ফুল মানে ভিডিঅ'টো বনাই আছোঁ, মাজত কোনো এডিট কৰা নাই, ক'ৰবাত টেক্সট দিছোঁ এইটো বেলেগ কথা, একদম ফুল মানে ভিডিঅ'টো আৰম্ভৰ পৰা যেতিয়াৰ পৰা কৰি আছোঁ গোটেইখিনি মই মানে ফুল মানে ৰেকৰ্ড কৰি আছোঁ। গতিকে অলপ টকবক লাগিব পাৰে, গতিকে অলপ বেয়া নাপাব আৰু। গতিকে আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো শেষত ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ, আৰু শেষত সকলোকে জনালোঁ ধন্যবাদ।